ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কালি দিয়া লেভেল চমতে আজি কেনেকৈ ট্ৰেড কৰিব লাগিছিলে তাৰ লজিকখিনি আমি জানো আহক। এইখন হৈছে আজিৰ মাৰ্কেট। ইয়াৰ মাৰ্কেটত আমাৰ এটাই অপৰচুনিটি আছিলে, বহুত ভাল অপৰচুনিটি আছিলে। সেইটো আছিলে যেতিয়া মাৰ্কেটে ইয়াত তলত গৈ ডাব্লিউ লাইক ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন কৰি এটা ইম্পৰ্টেণ্ট চেলাৰজনক ব্ৰেকআউট কৰিছিলে। ক্লিয়াৰ? এটা ইম্পৰ্টেণ্ট চেলাৰজনক ইয়াত ব্ৰেকআউট কৰিছে আৰু ইয়াত ডাব্লিউ লাইক ফৰ্মেশ্যন বনিছে। ক্লিয়াৰ? যাৰ ওপৰত যেতিয়া ডাইৰেক্ট ক্লোজ দিছে ইয়াত আমি এটা ট্ৰেড প্লেন আপ কৰিব পাৰোঁ। লেভেল টু বেছ লেভেল টাৰ্গেট, আৰু মই কৈছিলোঁ যেতিয়া মোৰ লেভেলৰ বিয়ণ্ড যাবলৈ চেষ্টা কৰে তেতিয়া আমি ইয়াৰ ডিফাৰেঞ্চটো, এই যোনটো ডিফাৰেঞ্চ হয় এই ডিফাৰেঞ্চটোক লৈ আমি বাকীখিনি লেভেলছ তৈয়াৰ কৰি ল'ব লাগে। ঠিক আছে? এতিয়া যদি মই ইয়াত চাবলৈ যাওঁ, ইয়াত আমি যদি ট্ৰেডটো প্লেচ কৰোঁ, এই কেণ্ডেলত যদি আমি ট্ৰেডটো প্লেচ কৰোঁ, ফাৰ্ষ্ট টাৰ্গেট আমাৰ ইয়াত, তাৰ ওপৰত আমাৰ নেক্সট টাৰ্গেট যোনটো এই লেভেলৰ জোখটো হ'ব। এটা টাৰ্গেট আমি ইয়ালৈকে যাব, নেক্সট টাৰ্গেট আমাৰ ইয়ালৈকে যাব, এপ্ৰক্সিমেট মই ভেলু দেখুৱাইছোঁ, আৰু নেক্সট টাৰ্গেট আমাৰ এপ্ৰক্সিমেটলি এই লেভেলটোলৈকে যাব লাগে। য়েছ, একজেক্টলি। আপোনালোকে নিজে কেলকুলেট কৰি চাব, একো হাৱাবাজিত কথা কোৱা নাই। এইকেইটা নাম্বাৰকেইটাৰ হিচাপ লৈ নিজে কেলকুলেট কৰি চাব, আৰু একজেক্টলি মাৰ্কেটে ইয়াতে গৈ ৰিজেকশ্যন লৈছে। ক্লিয়াৰ? ইয়াতে গৈ মাৰ্কেটে নেক্সট ৱেট কৰিছে, ইয়াতে গৈ মাৰ্কেটে নেক্সট স্পাইক মাৰিছে। ক্লিয়াৰ? ডেটছ ইট। চ' এই ধৰণে আমি ইয়াত ট্ৰেড কৰি আমি ট্ৰেইল কৰি ওপৰলৈকে ল'ব পাৰিলোঁ হয়। ক্লিয়াৰ? চ' ডেটছ ইট। আৰু যদি আমি ডাউন চাইডে যদি এইখিনি যদি চাওঁ, আৰু ইয়াত এটা আমাৰ টাৰ্গেট পাই গ'লোঁ। ঠিক আছে? তাৰপিছত আকৌ ইয়াত ব্ৰেক কৰিছে, চ' ইয়াত আমি আকৌ ট্ৰেড ল'ম। ইয়ালৈকে আমাৰ টাৰ্গেট, ইয়াত আমাৰ লেভেলত গৈ ৰখি গৈছে বা ৰিজেকশ্যন দেখুৱাইছে, ইয়াত আমি স্কিপ কৰিম। তাৰপিছত ইয়াত যদি আমি অবজাৰ্ভ কৰোঁ, ইয়াত যোনটো লেভেল আছিলে এই লেভেলটোত কি বনাইছে চাওক, হেড এণ্ড শ্বল্ডাৰ লাইক ষ্ট্ৰাকচাৰ ব্ৰেক কৰিছে। ইয়াত আমি ডাউন চাইডৰ কাৰণে ট্ৰেড প্লেন আপ কৰিম। ডাউন চাইডৰ কাৰণে তললৈ আহিবলৈ এছ এল হিট হ'ব, ইয়াত এছ এল হিট হ'ব। এছ এল হিটৰ আকৌ ওপৰত ক্ল'জ দিব, তেতিয়া আমি আকৌ আপচাইডৰ কাৰণে ওৱান লেভেল টাৰ্গেট ইয়ালৈকে ল'ম। আৰু এনেও মাৰ্কেট শেষ হ'বই হৈ গৈ সেইটো সময়ছোৱাত এৰাউণ্ড 235ত ইউ কেন এভইড দিছ ট্ৰেড। এটা ট্ৰেডত আমাৰ ষ্টপ লছ গ'ল আৰু এটাত আমাক ধুনীয়া টাৰ্গেট দিলে। ক্লিয়াৰ? ডেটছ ইট। চ' এইখিনি আছিলে কালিৰ যোনটো লেভেল, যোনটো আমাৰ হিন্দী চেনেলত দিছিলোঁ, সেইখিনি লেভেলছৰ ওপৰত ট্ৰেড কৰা হ'লে এইকেইটাই আমাৰ অপৰচুনিটি আছিলে ট্ৰেডিঙৰ, যদি আমি ছুপাৰ লেভেলক লৈ কৰোঁ। এতিয়া কাইলৈ কাৰণে ছুপাৰ লেভেল কেনেকুৱা কি হ'ব তাৰ সকলো ডিটেইলছ আমাৰ হিন্দী চেনেলত যাব, আপলোড যাব, তলত ডেছক্ৰিপশ্যনত চেক কৰক। তাত লগ পাই আছোঁ উইথ নিউ ছুপাৰ লেভেলছ ফৰ টুমৰ'জ মাৰ্কেট। লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন, কিপ ট্ৰেডিং।